বা আজি ভাত খাবলৈ কি আছে জানো ভাইটি মই এতিয়ালৈকে চোৱাই নাই নহয় কি আছে এতিয়া চাংগৈ ৰ যাচোন বা চাগৈ মোৰ বৰ ভোক লাগিছে ঐ বা কি হ'ল তোৰ মন যে একো নাই ভাইটি আজি ভাত খাবলৈ একোৱেই নাই বৈচোন দুইটাই অলপ ওলাই যাওঁ কিবা এটা পাওঁ বা খাবলৈ বল বল বা নাই খুৰা ভাত খাবলৈ আজি একোৱেই নাই তাকে ক'ৰবাত কিবা পাওঁ নেকি বিচাৰি আহিছোঁ হয় নি তহঁতি কাম এটা নকৰো কিয় আজি আমাৰ গাঁৱত এজন বিশিষ্ট অতিথি আহিব তেখেতৰ ওচৰলৈ যা তহঁতে কিবা এটা সহায় খুজিবি আৰু তেখেতে দিব মানে তেখেত অহা উদ্দেশ্যটো হৈছে কোনোবা যদি কিবা কাৰণত কিবা ধৰণে যদি অসুবিধা পাই আছে তেখেতে তহঁতক নহয় তহঁতৰ লিখীয়া যিবোৰ মানুহ তেখেতে সহায় কৰিব গতিকে তহঁতে যা আৰু তেখেতক ভালকে কথাখিনি বুজাই কবি আৰু তেখেতে তহঁতক সহায় কৰিব পাৰে তহঁতে যাবিচোন তেতিয়াহ'লে আমি যাওঁ বহুত ভাল লাগিলে বা বৈ আমি গৈ আহোঁগে থেংক ইউ খুৰা বৈ ভাইটি বহুত কষ্ট হৈছে চাগে দেই সিহঁতৰ সেইজনে অকণমান সহায় কৰিলে হয় আৰু ময়ো যাওঁ নিজৰ কামত বছ আজি পিছে কোনফালে ওলালে ক'লে ওলাবিনো আজি মোৰ জন্মস্থানলৈ গৈ আছো মই য'ত হৈছিলো তালৈকে যাওঁ তাত বোলে দুঘৰমান মানুহে বৰ সুবিধা পোৱা নাই সিহঁতৰ অৱস্থা পাতিবোৰ বৰ ভাল নহয় তালৈকে যাওঁ অলপ কিবা কৰিব পাৰোঁ নেকি চাওঁগে বৰ ভাল কথা ভাবিছে দেই বছ ব'লক আৰু মই ভালকে লৈ যাওঁ বছ আৰু কিবা কিবি ল'ব লাগিব নি দোকানত নাই নালাগে মই চব সেই কোম্পানীৰ পৰা লৈ আহিছোঁ আৰু এতিয়া দোকানত সোমাই সময় নষ্ট নকৰোঁ তাত মানুহবোৰ চাৰিয়ে ৰৈ থাকিব পাৰে ভাই বল বল বছ মানুহ চানুহ নাই অহা দেখোন মই মাতি থৈ আহোঁগৈ ৰ'ব দেই যা আৰু ৰূপায়ণ কৰিব লাগে শ্ৰদ্ধাৰ ৰাইজসকল আপোনালোকক আমি কেনেদৰে সুবিধা দিব পাৰোঁ আপোনালোকে প্লিজ আমাক অনুগ্ৰহ কৰি জনাওক ছাৰ মোক এটা লেট্ৰিনৰ প্ৰয়োজন হৈছে আমাৰ ঘৰত হাগিবৰ কাৰণে লেট্ৰিন বাথৰুমৰ অভাৱ গতিকে আপুনি অনুগ্ৰহ কৰি মোক এটা লেট্ৰিনৰ সুবিধা কৰি দিয়ে যেন ছাৰ আমাৰ গাঁৱত দোকানৰ অভাৱ বহুত দোকান কৰিব যাবলৈ বহুত দূৰলৈ যাব লগা হয় বজাৰ পাতি কৰিবৰ কাৰণে যদি আপোনালোকে আমাৰ গাঁৱত কাৰোবাক এখন দোকানৰ সুবিধা কৰি দিয়ে তেতিয়া আমি গাঁৱতে ৰখি আৰু বেছি দূৰ নোযোৱাকৈ আমি গাঁৱৰ পৰাই বজাৰ কৰিব পাৰোঁ যেন ছাৰ বৰ্তমান মই এবাৰ BA কমপ্লিট কৰি ওলাইছোঁ আৰু মোক এটা খুব চাকৰিৰ প্ৰয়োজন হৈছে আমাৰ ঘৰত মা মই আৰু মোৰ ককা এজন আছে দেউতা ঢুকাল গতিকে আমি চলিবলৈ বৰ অসুবিধা আমাৰ গাঁৱত এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰয়োজন গতিকে আপুনি যদি আমাক চাই দিয়ে তেতিয়াহ'লে মই চাকৰিটো পাম বুলি আশা থাকিল সকলোৱে কোৱা হ'ল নহয় চাগে আৰু মই আপোনালোকে যিখিনি কৈছে সকলোখিনিয়ে মই দিম বুলি ভাবিছোঁ কিন্তু মই আৰু আপোনাক বেলেগ কিবা কিবি দিম বুলি ভাবিছিলোঁ কিন্তু আপোনালোকে ইমান সৰু সুৰা বস্তুবোৰ খুজিছে আপোনালোকে পাব আৰু গাঁওখন উন্নতি কৰা দিশত আপোনালোকে ভাবিছে আৰু এই আমাৰ কোলা কাপোৰ পিন্ধি থকা মানুহজনক কৈছোঁ আপুনি এখন দোকানৰ প্ৰয়োজন ভাবিছে আপোনাৰ দোকানখন আমিয়ে খুলি দিম আপুনিয়ে এই দোকানখন চলাব লাগিব আৰু আপোনাৰ স্কুলৰ কথা কৈছে আমি এখন ইয়াত স্কুল আকৌ নতুনকৈ স্থাপিত কৰিম আৰু ইয়াৰ প্ৰধান শিক্ষয়িত্ৰী কৰিব লাগিব আপুনি আৰু একো নাই কিন্তু এই সৰু ল'ৰা ছোৱালী হালে যে একো নিবিচাৰিলে তোমালোকে কিবা এটা বিচৰা আকৌ কি কম ছাৰ আমাৰ থাকিবলৈ এখন ভাল ঘৰ নাই খাবলৈ খুব ভাল বস্তু নাই আমি ভাইটি আৰু মই আমাৰ মা দেউতা সৰুতে ঢুকাল আৰু আইতাৰ লগত ডাঙৰ হ'লোঁ এতিয়া 2 বছৰমানৰ আগত আইতাও ঢুকাল
এতিয়া আমি থাকিবলৈ একো মানে সুবিধাই নাই, কেতিয়াবা নোখোৱাকৈ শুই যাওঁ। আৰু আজিতো খাবলৈ একো নাই, কিন্তু এইফালে আমাৰ হৰেণ খুৰাই ক'লে যে আজি আপুনি আহিব বুলি, গতিকে আপোনাক কিবা এটা বিচাৰোগৈ বুলি আমি আজি ওলাই আহিলোঁ। আপুনি যদি বেয়া নাপায় আমাক ভালদৰে এসাঁজ খাব পৰাকৈ, এসাঁজ থাকিব পৰাকৈ, এসাঁজ পিন্ধিব পৰাকৈ সুবিধা কৰি দিয়ে যেন, ইয়াতকৈ আমাক আৰু একো নালাগে। তোমালোকৰ তাৰমানে দেউতা মা নাই, চিন্তা নকৰিবা, আমাৰ ছাৰে চবকে সমান সুবিধা কৰি দিব। আৰু এতিয়া আপোনালোকক আমি আপোনালোকৰ নিজ নিজ ইচ্ছাৰ বস্তুবোৰ প্ৰদান কৰিম। আপোনালোকে এজন এজনকৈ আহি নিজৰ নিজৰ এপইণ্টমেণ্ট, দোকানৰ সা সুবিধাৰ বাবে টকা পইচা আৰু তোমালোকৰ থাকিবৰ কাৰণে বহুত কিবা কিবি আমি এতিয়া দিম। তোমালোকে প্ৰদান কৰিলে মানে আমি প্ৰদান কৰিম, তোমালোকে অনুগ্ৰহ কৰি মৰম বুলি সেয়া আমাক আশীৰ্বাদ অলপ দিবা। নমস্কাৰ, মোৰ এখন বিদ্যালয় স্থাপিত হ'ল। মই ইয়াৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপত মানে চাকৰি পালোঁ। আজিৰ পৰা এখন স্কুলখন মোৰ। মই এই ৰুমটো আজি মানে কমপ্লিট হ'ব। আজিৰ পৰা মই ক্লাছ আৰম্ভ কৰিম। বহুত ভাল লাগিছে, আপোনাক বহুত বহুত ধন্যবাদ ছাৰ, মোৰ এই স্কুলখনৰ কথা কোৱাৰ বাবে। আপুনি মোক মানে সুবিধাটো দিম বুলি ভাবিলে আৰু প্ৰধান শিক্ষয়িত্ৰী বাবদ মোক মানে চাকৰিটো দিয়াৰ কাৰণে আপোনাক অশেষ অশেষ ধন্যবাদ। আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। মই আজি বহুত মোক আজি এখন কফিৰ দোকান খুলি দিলে। কফিৰ লগত আনকি যিবোৰ ধৰণৰ বস্তু মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজন, সকলো ধৰণৰ বস্তু মোৰ আজি দোকানত এভেইলেবল। সেই ছাৰজনক বহুত ধন্যবাদ মানিছোঁ। আৰু সেই ছাৰজন কোন আছিলে জানো? তৎক্ষণাত আমাক এনেকুৱা ধৰণৰ সুবিধা দি থৈ গ'ল। এখন স্কুল, এখন দোকান, সেয়া আৰু এটা সুন্দৰ পকী ৰাস্তা, আৰু সেই ল'ৰা ছোৱালীহালক কি সুবিধা দিলে আপোনালোকে চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে তাত লাগি থকা নটিফিকেশ্যন বেলটো দবাই চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব আৰু ভাল লাগিলে কমেণ্ট এটা কৰি দিব। আজিলৈ ধন্যবাদ। নেক্সট খণ্ডত আপোনালোকে সেই গম পাব সেই ল'ৰা ছোৱালীহালকনো কি দি থৈ গ'ল আৰু সেই ছাৰজন ক'ৰনো আছিলে। আপোনালোকে প্ৰথমতে গম পাইছিলে ছাৰজন নিজৰ জন্মভূমিলৈ আহিছে, কিন্তু কিয়নো জন্মভূমিৰ কথা কৈ সেই ল'ৰা ছোৱালীহালক কথা ছাৰে অকণো নোকোৱাকেই গম পাই গ'ল তেখেতলোকৰ মানে সকলো হিষ্ট্ৰী বুলি ক'ব লাগিব, ইতিহাস। গতিকে যদি ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি লগতে লাইক এটা কৰি দিব। আজিলৈ ধন্যবাদ।